ৰিজাল্ট কেতিয়া দিব এই মাহৰ শেষৰ ফালে মেট্ৰিকৰ ৰিজাল্ট দিবৰ কাৰণে সেবাই সম্পূৰ্ণ ব্যৱস্থা লৈছে cbsc কে আগতে ওলাব তাৰিখটো মই ক'ব নোৱাৰিম তাৰিখটো মই ক'ব নাই সোনকালে হ'ব অহা কালিলৈ গুণোৎসৱৰ ফলাফল মাননীয় মুখ্যমন্ত্ৰীয়ে ঘোষণা আজিৰ পৰা প্ৰায় 15-20 দিনমান আগতে আমাৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে কৈছিলে যে আমাৰ যেটো সেবাৰ ৰিজাল্ট আছে সেবাৰ ৰিজাল্টখিনি মানে cbsc ৰিজাল্টতকৈ আগতে দিব বাট আমি যোৱাকালি দেখিলো যে cbsc 12 প্লাস 10 ৰ দুটাৰে ৰিজাল্টস ডিক্লেৰেচন কৰি দিলে বাট আমাৰ ৰিজাল্টখিনি এতিয়ালৈকে দিয়া নাই কিন্তু আজি আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক'লে যে আমাৰ ৰিজাল্টটো এই মাহৰ লাষ্টৰ ফালে দিব মানে মে মাহৰ লাষ্টত দিব তো মই আগতে মোৰ ভিডিঅ'ৰ জৰিয়তে কৈছিলো যে ৰিজাল্টটো দিব এই মাহৰ লাষ্টত নহলে জুন মাহৰ ফাৰ্ষ্টত তো একচুয়ালি এই মাহৰ লাষ্টতে ৰিজাল্টটো দিব আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে কৈ দিলে